हेलो एवरीवन, आशा करूँ সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ যিহেতু কাইলৈ বিহু আৰু আমি মা আৰু মই গৈ আছোঁ বেবেজিয়াতে বজাৰ হয়, মানে প্ৰতি শুক্ৰবাৰে বজাৰ হয় আৰু আজি যিহেতু কাইলৈ বিহু গতিকে তামাম ভিৰ লাগিছে আৰু আমিও সৰু সুৰা এটামান বজাৰ কৰিবলৈ আহিছোঁ। গতিকে চাই থাকক কি কিনো আমি। গাইজ, বুজাব নোৱাৰা গৰম বজাৰত। এইটো বস্তু কাৰ প্ৰিয় বাৰু? মোৰো এইটো প্ৰিয়ই হয়, কিন্তু ইমানো বহুত বেছি নহয় বাৰু। বাকী মায়ে বজাৰত বস্তু চাই ফুৰিছে আৰু মই মাৰ পিছে ঘূৰি ফুৰিছোঁ। যিহেতু কাইলৈ শনিবাৰ বিহু আৰু আমাৰ ইয়াতে মানে শুক্ৰবাৰে বজাৰ হয় আৰু এনেকুৱা ভিৰ লাগিছে, মানে গাড়ীয়ে হওক মানুহৰে হওক। আৰু এখন কাপোৰৰ দোকান, মানে মায়ে যদি কিবা কাপোৰ কিনে এইখনৰ পৰাই কিনে, প্ৰায় ইয়াত বহুত ভাল কালেকশ্যনো আনে। আৰু ইয়াৰ আপেলো কিনি ল'লোঁ। ক্ষমা কৰিব দেই, ভিডিঅ'টো ভইচ অভাৰ দিব লগা হৈছে, কিয়নো মানে বজাৰ হুলস্থুলত মই যিটো ক'ম আপোনালোকে সেইটো নুশুনিব আৰু কিবা এনেকৈ বজাৰত কৈ থাকিবলৈও ভাল নালাগে, গতিকে ভইচ অভাৰে দিছোঁ। এইটো বস্তু কাৰ প্ৰিয় বাৰু? মোৰ সঁচাই প্ৰিয়, কাৰণ এইটো এচেলেক মাৰিলে গোটেই ভাতকেইটা একদম পেটলৈ ধুনীয়াকৈ যায়গৈ। আৰু ইয়াত দুখন গামোচাও লৈ ল'লে মায়ে, কিয়নো গামোচা লাগিয়ে থাকে ঘৰত, বিশেষকৈ আলহী আহিলে। আৰু মই খাই ল'লোঁ ফুচকা, কিয়নো এইটো দেখিলে মই ৰ'ব নোৱাৰোঁ, খাই ল'লোঁ। আৰু একে শেষত আহিলোঁ আইতালৈ বুলি কাপোৰ এযোৰ কিনিবলৈ, গৰম দিনত পিন্ধিবলৈ, আৰু এটা ষ্ট্ৰিঙৰ বটল হাতত লৈ ঘৰমুখে যাত্ৰা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আজিলৈ আহিছোঁ, বাই।